আপোনালোকক বহুত ধন্যবাদ দেই। আপোনালোকে আমাৰ ছোৱালীজনীক যে পচন্দ কৰিলে ধন্যবাদ কিয় দিছে আপুনি? আৰে আপোনাৰ লোকৰ জোনাকী হয়েই ইমান মৰম লগা আৰু সংস্কাৰী। তাইক পচন্দ নকৰাকৈ কোনে পাৰে? হয় হয়, তাইক গোটেই সংস্কাৰখিনি ময়ে দিছোঁ সৰুৰ পৰা। তাই সৰু হৈ থাকোঁতেই মাক মৰিলে নহয়। মাক নহ'লে আৰু ল'ৰা ছোৱালীক সংস্কাৰ কোনে দিয়ে? ময়ে দিছোঁ সকলোবোৰ সংস্কাৰ তাইক। আকৌ তাইচোন ক'লে তাই মেট্ৰিক পাছ কৰাৰ পিছতহে তাইৰ মাক দেউতাক ঢুকাইছে। অঁ, তেতিয়াও তাই সৰুৱেইতো। হয় দিয়ক, কিন্তু তেতিয়ালৈ তাই শিকিব বুজিব পৰা অলপ হৈছিলেই। হয় বাৰু হয়, কাম বন ঘৰুৱা কামৰ পৰা আদি কৰি সকলোবোৰ তাই জানে আপোনালোকৰ তাত বাৰু পথাৰৰ কাম কৰিব নালাগে, তথাপিতো তাই সকলোবোৰ জানে। ইয়াত জানেনে? আমাৰ ঘৰত তাই একো কাম কৰিব নালাগে, মাথো তাই পাকঘৰত ৰন্ধা বঢ়াটো কৰিব পাৰিলেই হ'ল। আচলতে মোৰ শাহু মা তেওঁ মোৰ হাতৰ খাই আৰু এতিয়া জোনাকীৰ হাতৰ খাব। তেওঁ মানে এইবোৰ ঘৰৰ মেটকিগৰাকীয়ে বনাই দিয়া খাব নিবিচাৰে। আৰু ৰন্ধা বঢ়া কৰাটো তাইক হেল্প কৰি দিয়া মানুহ বহুত থাকিব। এই ধৰি লওক পাচলি কাটি দিলে নাইবা অন্য দাইল সেইখিনি ধুই দিলে তাই মাথো বনালেই হ'ল। সিমান ফেচিলিটি পাব জোনাকীয়ে? অঁ হয়। আপোনালোক বহুত ধনী মানুহ হয়নে? আমাৰ বিষয়ে আপুনি জনা নাই নেকি ভালকৈ? জানিছোঁ, এতিয়া বেছিকৈ জানিছোঁ। সিমান ধনী বুলি জনা হ'লে মই মোৰ ছোৱালীক কি নিদিলেহেঁতেন? নহয়, এটা কথা কওঁ, আপুনি বেয়া পাব নেকি? নাপাওঁ, কওকচোন। আমাৰ ঘৰ দুৱাৰ দেখি আপুনি গমেই পাইছে আমি আপোনালোকৰ ঠাইত কিমান দুখীয়া। গতিকে আমি বিয়াখন পাতোঁ বুলি পাতিবলৈও বৰ কষ্ট হয় দিয়কচোন। এতিয়া আপোনালোকে যৌতুক নালাগে বুলি কৈছে বাৰু, বুজিছোঁ, কিন্তু কি? গাঁৱৰ মানুহক যদি আমি চাহ জলপান অকণ নোখোৱাকৈ ছোৱালীজনীক পঠিয়াই দিওঁ, গাঁৱৰ মানুহৰ খাও লাগিব। তাই সেই ঘৰখনত ভালদৰে মিলিজুলিয়ে থাকিব নোৱাৰিব। সেয়ে ভাবিছোঁ চাহ জলপান অকণৰ ব্যৱস্থা গাঁৱত কৰিব লাগিব। নিশ্চয় কৰক, চাহ জলপান ভাত সকলোৰে ব্যৱস্থা কৰক। আপোনালোকে এইখিনি কৰিবলৈ সুবিধা পাব। আমি ছোৱালীজনীক নিয়াৰ আগতেই আপোনালোকে সেইখিনি কৰি ল'ব। কিন্তু আমাৰ ইমান ধন ক'ৰ পৰানো আছে? আপুনি যদি টকা অলপ দিয়ে তেতিয়াহে পাৰিম আমি সেইখিনি কৰিব। অঁ, হয় নেকি? আপুনি বেয়া নাপাব আকৌ। আচলতে ছোৱালীজনীৰ ভৱিষ্যতটো মানে আপোনালোকৰ ঘৰখনৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিহে মই কৈছোঁ। মানে গাঁৱৰ মানুহৰ খাও বহুত ডাঙৰ খাও। গাঁৱৰ গোপিনীৰ খাও লাগিলে সেই ছোৱালী উন্নতিয়ে কৰিব নোৱাৰে। আপোনালোকৰ ঘৰত কণ্ডল হ'ব, ঘৰখন ভালকৈ নচলিব। আপোনালোকে ইমান উলহ মালহে বোৱাৰীজনী নিব, যদি বোৱাৰীজনীৰ পৰা অশান্তি হয় কেনেকৈ হ'ব কওকচোন? সেইবোৰ ভাবিহে কৈছোঁ। আৰু আমাৰো উপায় নাই দিয়কচোন, টকা যে নাই। এখেতৰ চাকৰিটোৱেনো আৰু কিমান চলিম? ঘৰখনত এইবোৰ ধাৰ মাৰোঁতে লোনৰ খৰচ পাতি দিওঁতেই যায় দিয়কচোন। হ'ব, আপুনি চিন্তা নকৰিব। আপুনি মোক ইমানকৈ নক'লেও হ'ব। আপুনি কৈছে যেতিয়া আপোনাৰ ঘৰত পাৰ্টি দিবৰ বাবে টকা মই দিম। কিমান লাগিব? টকা 2 লাখ দিলে হ'বনে? মানে পাৰ্টিটো অলপ ভালকৈ দিব, তেতিয়া গাঁৱৰ মানুহে আশীৰ্বাদ দিব আৰু ছোৱালীজনী আমাৰ ঘৰখনত সুখেৰে থাকিব, আমিবোৰ সুখেৰে থাকিম। 2 লাখ? কম হৈছে নেকি? তেন্তে 3 লাখ দিম, হ'বনে? 2 লাখ? হা? গাঁওখন বহুত ডাঙৰ নেকি? 3 লাখেও কম হ'ব? 4 লাখ দিম, হ'বতো? হ'ব, হৈ যাব। আপোনালোকৰ তাৰ পাৰ্টিত কিমান লাখ খৰচ হয়? গেষ্ট ইনভাইট কৰা আৰু যিমানখিনি আইটেম লওঁ সেই ওপৰত ডিপেণ্ড কৰে। হৈ যায় আৰু 5-6 লাখত। অঁ, আমাৰো 5 লাখতেই হ'ব। 5 লাখ? ঠিক আছে, মই আপোনাক 5 লাখ টকাৰ চেক এখন দি দিম আৰু সেই চেকখন আপুনি বেংকত গৈ উলিয়াই ল'ব। হ'ব? হ'ব। ঠিক আছে, মই এখেতৰ লগত কথাটো পাতি এতিয়াই আপোনাক চেকখন লিখি থৈ যাওঁ। অঁ, বিয়াখন যিমান পাৰে সিমান সোনকাল কৰিব দেই। মানে গাঁৱৰ মানুহবোৰ বহুত বেয়া। ভাবিব আমি ইমান ধনী মানুহলৈ বিয়া দিছোঁ, সিহঁতে ছোৱালীজনীক যাদু মন্ত্ৰ কৰি কিবা গণ্ডগোল কৰি পেলাব।
আজিৰ যুগত এইবোৰ অন্ধবিশ্বাস নকৰিব। বাৰু ঠিক আছে, আমাৰ কোনো প্ৰব্লেম নাই। আমি যিমান পাৰোঁ সিমান সোনকালে জোনাকীক আমাৰ ঘৰৰ বোৱাৰী কৰাতে আছোঁ। হ'ব বাৰু। হে ভগৱান, 5 লাখ টকাৰ চেক দিব। মই কি কৰিম 5 লাখ টকা? মোৰ নামত বেংকত ফিক্স কৰি দিবা। মাজনী, মুনমুনি, তই শুনিলি নে? সেই মানুহজনীয়ে মোক 5 লাখ টকা দিব। 5 লাখ টকাৰ চেক দিব। ঐ, সেইবোৰ কাগজত লিখি দিলেই হৈ যাবনে? আমি সঁচাকৈ 5 লাখ টকা পাই যামনে? হয় মা, আমি সঁচাকৈ 5 লাখ টকা পাই যাম যদি মানুহগৰাকীয়ে আমাক 5 লাখ টকাৰ চেক দিয়ে। দেউতাই শুনিলে এতিয়া খং কৰিব। এতিয়া নকওঁ, এইজনীক এইখন ঘৰৰ পৰা পঠিওৱাৰ পিছত ক'ম। দেউতাৰে ক'ৰ পৰা খং কৰিব? 5 লাখ টকা পোৱাৰ পিছত দেউতাই খং কৰিব? মাজনী, আমি বহুত দামী দামী কাপোৰ কিনিব পাৰিম। মই শুনিছোঁ মা, তুমি কেনেকৈ মানুহগৰাকীক ব্লেকমেইল কৰিছা। বঢ়িয়া, মই মোৰ মাৰ ছোৱালী, ময়ো এনেকুৱা হ'ব লাগিব মা। হ'ব লাগিবতোন, তই মোৰ দৰে টেঙৰ হবি, তেতিয়াহে এই পৃথিৱীত জিকিব পাৰিবি। বঢ়িয়া মা। মানুহজনীয়ে ভয় খাইছে যে বোৱাৰীয়েকৰ পৰা কষ্ট পাব বুলি, সেইবাবে 5 লাখকৈ টকা দিছে গাঁৱৰ মানুহক খানা খুৱাবলৈ। আমিহে জানো, গাঁৱৰ মানুহক খানা খুৱাওঁতে আমাৰ টকা 10,000ও খৰচ নহয়। চাহ, বিস্কুট, কোমল চাউল, দৈ গাখীৰকে খুৱাই থৈ দিম আৰু। ক'ত 10,000 খৰচ নহয়। গাখীৰৰ যিহে দাম, লুচি ভাজি খুৱাই অলপ ভালকৈ পাতিম ৰ। দেউতাই সেইখিনি কৰিব, কেলে তাই বাপেকৰে মাটি বাৰীবোৰ নহয় জানো, কোনোবা এডোখৰ মাটি বিক্ৰী কৰি পেলাই গাঁৱৰ মানুহক খুৱাম আৰু। নহ'লে বাপেৰৰ দৰমহাৰ পইচাই খুৱাম। খুব বেছি টকা 30-40 হাজাৰ খৰচ হ'ব। এইবোৰ মিঠাই চিঠাই নোখোৱাও নহয়। খুব বেছি ধৰিলোঁ 50,000। বাকী সোপা পইচা ৰৈ যাব। আমাৰ এই 5 লাখ টকাটো খৰচেই নকৰোঁ। গাঁৱৰ মানুহক কিবা এটা নোখোৱালে ক'ব, মানুহে বদনাম গাব, মানে জোনাকীৰ বাপেক মাকৰ টকাবোৰ আমিয়ে মাৰিলোঁ বুলি গম পাই নহয়। সেইটো হয় বাৰু মা। মা, এই 5 লাখ টকা ভালদৰে থৈ দিয়া। মোৰ বিয়াত এসোপামান যৌতুক দিবা, তেতিয়া ভাস্কৰৰ মাক বাপেক সুখী হৈ যাব। ভাস্কৰৰ ঘৰো ধনী দে, ইমান সোপা টকা সিহঁতৰ ঘৰত যৌতুক নিদিওঁ। তোক দিম, তই কিবা কিনি মেলি ল'বি, মই ল'ম আধা। হ'ব মা, কিন্তু তোমাকনো কেলে ইমানবোৰ টকা? চুপ থাক তই, মোক কিয় নালাগিব? মা, বহুত ধনী দেই মানুহ ঘৰ। আৰু ভিন্দু, মানে জোনাকী বাৰ হ'বলগীয়া ভিন্দু হেণ্ডচম কিন্তু। কি তোৰ পচন্দ হৈছে নেকি? তেতিয়া ভাস্কৰক ভাল পাবলৈ বাদ দে, এইটোলৈ তোকে পঠাওঁ। হেই, ইমান দূৰলৈ আকৌ মোক বিয়া নিদিওঁ বুলিয়ে কৈছিলাচোন। আৰু মোৰ ভাস্কৰ দা আছেই। হয় অৱশ্যে, টকা পইচা থাকিলে ধনী হ'ল কি হ'লনো। ইমান দূৰত থাকিবগৈ, মই মোৰ মুনমুনিক মোৰ চকুৰ আগতে ৰাখিম পাই, ভাস্কৰলৈ বিয়া দিম। মোৰ মুখৰ পৰা ওলাইছিলেই বোলো ইমান ধনী আপোন বুলি জনাহেঁতেন মোৰ ছোৱালীকে দিলোহেঁতেন বুলি। তাৰপিছত যেনে তেনে ৰাখিলোঁ কথাটো। মই সকলো শুনি আছোঁ বেৰৰ কাষৰ পৰা, জুমি আছোঁ চাই। তয়ো মহা দুষ্ট। মা, জোনাকী বা আৰু হ'বলগীয়া ভিন্দৌক যে একেলগে কথা পাতিবলৈ পঠাই দিছা, জোনাকী বায়ে যদি কৈ দিয়ে যে জোনাকী বায়ে ভাস্কৰ দাক ভাল পায়, তেতিয়া এই বিয়া ভাগিব। তোমাৰ 5 লাখ টকাও যাব আৰু মোৰ ভাস্কৰ দাও তাই হৈ যাব। মাৰক ইমান বুৰ্বক বুলি ভাবিছ? মাৰ ইমান বুৰ্বক নহয়। মই বতাই পঠিয়াইছোঁ জোনাকীক যে জোনাকী, তোৰ কোনোবা ভালপোৱা আছে যদিও তই নকবি। এই ল'ৰাটো বহুত ভাল, ধনী ঘৰৰ ভাল ল'ৰা। এই ল'ৰাটোলৈ তোক দিব পাৰিলে তোৰ মা বাপেৰৰ মৰা আত্মায়ো শান্তি পাব। গতিকে তোৰ যদি ক'ৰবাত কাৰোবাক কথা দি থোৱাও আছে, তই এই ল'ৰাটোক নকবি। যদি কৈ দিয়, যদি কেনেবাকৈ এই বিয়া ভাঙে, তেতিয়া মই তোৰ মুখৰ আগতে নিজকে শেষ কৰি দিম। এইদৰে তাইক ধমক দি পঠাইছোঁ। তাই কেতিয়াও মই মৰাটো নিবিচাৰে আৰু কেতিয়াও তাই কৈ নিদিয়ে। তুমি কিন্তু সাংঘাতিক টেঙৰ মানুহ দেই মা। টেঙৰ হ'ব লাগিব আজিৰ যুগত। বিয়াখন এতিয়া যিমান পাৰোঁ সিমান সোনকাল কৰিব লাগিব। ভাস্কৰ ট্ৰেইনিং নে কিহৰ পালে যে কৈছে, তাৰ পৰা ঘূৰি নাহোঁতেই ইয়াৰ পৰা পঠাব লাগিব। হয় মা, সেইটোৱেই। জোনাকী, আমাৰ ঘৰৰ মানুহে কৈছে আমি কথা পাতিব লাগে, কিন্তু মোৰচোন তোমাৰ লগত কথা পাতিবলগীয়া কিবা আছে বুলি একোৱেই নাভাবোঁ। কাৰণ তোমাক মোৰ পচন্দ হৈছে, আকৌ কথা পাতি পচন্দ কৰিবলগীয়া একো নাথাকে। অৱশ্যে তোমাৰ যদি মোক পচন্দ হোৱা নাই, কৈ দিব পাৰা। তোমাৰ নামটো যিমান ধুনীয়া, তাতোতকৈ তুমি দেখিবলৈ বহুত বেছি ধুনীয়া। তোমাৰ নাম, ফেচ সকলোবোৰ বহুত ধুনীয়া।
গাঁৱতো মানে আগতে শুনিছিলোঁ গাঁৱত বহুত ধুনীয়া ছোৱালী আছে, কিন্তু ইমান সৰগৰ অপ্সৰাৰ নিচিনা ছোৱালী আছে বুলি মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ। অ' ময়ে কৈ থাকিম নে তুমিও কিবা ক'বা? অঁ মইনো কি ক'ম? মোৰ ঘৰৰ মানুহে আপোনাক মোৰ বাবে পচন্দ কৰিছে, মোৰ ক'ব লগা একো নাই। কি? ঘৰৰ মানুহে পচন্দ কৰিছে বুজিছোঁ, মোৰ ঘৰৰ মানুহেও পচন্দ কৰিছে তোমাক, কিন্তু গোটেই লাইফটো তুমি আৰু মই একেলগে থাকিম। সেইবাবে মোৰ মম আৰু পাপাই কৈ দিছে যে মোৰ পচন্দ হ'লেহে মই তোমাক বিয়া পাতিব পাৰিম। মোৰতো তোমাক পচন্দ হৈছে, তোমাৰ কি মোক পচন্দ হৈছে নাই সেইখিনি তুমি ক'ব নোৱাৰিবা? আচলতে পচন্দ অপচন্দৰ বিষয়ে মই আপোনাক বহুত কথাই ক'ব বিচাৰোঁ, কিন্তু যিখিনি কথা মই ক'ব নোৱাৰোঁ, সেইবাবে ঘৰৰ মানুহে যি বিচাৰিছে সেইটোৱেই হওক। হোৱাট? কৈ দিয়া, তোমাৰ ঘৰৰ মানুহৰ মতে নহ'ব, তোমাৰ মতেহে হ'ব লাগিব, কোৱা। মই যদি এই বিয়াখনত অমান্তি হওঁ তেন্তে খুৰীয়ে নিজকে শেষ কৰি দিম বুলি কৈছে, আৰু মই যদি এখেতক ভাস্কৰৰ কথা কৈ দিওঁ তেতিয়া এখেতে মোক বিয়া নাপাতিব, বিয়া ভাগিব। মই কি কৰোঁ? মইতো ভাস্কৰৰ অবিহনে কাকো নিজৰ কৰিব নোৱাৰোঁ। মই কি কৰোঁ? হে ভগৱান, মোক কিবা এটা উপায় দিয়া। অ' হেল্ল', মই তোমাক সুধি আছোঁ, তুমি কিবা ক'বানে মোক? আচলতে মই মোৰ পচন্দ মানে আপোনাৰ বিষয়ে কোৱা নাই, খোৱা বোৱা, কাপোৰ কালাৰ এইবোৰৰ কথাহে কৈছোঁ। অ' সেইখিনি বিষয়ে মই তোমাক সুধিম বাৰু, সেইখিনি আমি জানিবই লাগিব ইজনে সিজনৰ পচন্দ অপচন্দ, ভাল লগা বেয়া লগাৰ বিষয়ে। হয় হয়। পিছে মোক তোমাৰ পচন্দ হৈছেনে? বিয়াৰ বাবে তুমি সাজুনে? মই বিয়াৰ বাবে সাজু। গুড। জোনাকী, তুমি গাঁৱৰ পৰিৱেশৰ দৰে আমাৰ চহৰত নাপাবা, এডজাষ্ট কৰি ল'বা, পাৰিবা নহয়? নিশ্চয় পাৰিম। আপুনি গাঁৱৰ ছোৱালী কিয় বিয়া পাতিব আহিছে? চহৰীয়া মানুহে সাধাৰণতে গাঁৱৰ গাঁৱলীয়া ছোৱালী বিয়া পাতিব নিবিচাৰে, কিন্তু আপুনি মোক কিয় বিয়া পাতিব আহিছে? কিয়নো মোৰ আইতাই বিচাৰিছে। আইতা? অঁ, মোৰ এগৰাকী আইতা আছে, আৰু আইতাই বিচাৰে মই গাঁৱৰ পৰা এজনী গাঁৱলীয়া সংস্কাৰী ছোৱালী বিয়া পাতোঁ, যাতে আইতাৰ পচন্দৰ হয়। তেন্তে আইতা আহিব লাগিছিল মোক প্ৰথম চাবৰ বাবে। আপোনাক আৰু আপোনাৰ মা দেউতাক কিয় পঠালে? কিয়নো আইতাই ধুনীয়াকৈ জানে যে মাৰ পচন্দই আইতাৰো পচন্দ হ'ব। তুমি আমাৰ ঘৰখনত থাকিলে গম পাবা, মা আৰু আইতাৰ মাজত বহুত ভাল ফ্ৰেণ্ডশ্বিপ। মা হৈছে আইতাৰ মৰমৰ বোৱাৰী অৰ্থাৎ জীয়ৰী। আইতাই মাক বোৱাৰী কম জীয়ৰী বুলি বেছি ভাবে, আৰু আইতাৰ পচন্দৰ হৈছে মা। এতিয়া মাৰ পচন্দত যেতিয়া তোমাক হৈছে সেয়াতো আইতাৰো পচন্দ হ'ব। আইতা ইমান দূৰলৈ গাড়ীত আহিবলৈ দিগদাৰ পায়, সেইবাবে আইতাক অনা নহ'লে। অঁ, ভাল কথা, কিন্তু আইতাৰ যদি মোক পচন্দ নহয়, আইতাই বিচৰাৰ ধৰণৰ যদি মই নহয়, তেতিয়া? আৰে কৈছোৱেইচোন, মাৰ পচন্দৰেই আইতাৰ পচন্দ, আৰু মায়ে তোমাক পচন্দ কৰিছে। অলৰেডি আইতালৈ ফটো পঠিওৱা হৈছে, আৰু ফটো চাই আইতাইও তোমাক চিলেক্ট কৰিছে, আইতাৰো পচন্দ হৈছে তোমাক। কি? আইতাই ফটোও চালে? মোৰ আইতা বহুত মডাৰ্ণ, এতিয়াও আইতাৰ হেয়াৰত অলপ মানুহ বগা হ'বলৈ নিদিয়ে, কালাৰ কৰিয়েই থয়। কালাৰ কৰি আইতাই আইতাৰ হেয়াৰখিনি বহুত ষ্টাইলিছ কৰি ৰাখে। এতিয়াও তুমি আইতাক দেখিলে গাভৰু মানুহ বুলিয়েই ক'বা। আইতাক তুমি বুঢ়ী যেন, মানে বয়সীয়াল যেন অলপো নেদেখা, আৰু বয়সীয়াল বুলি ক'বলৈয়ে নিদিয়ে আইতাই। ছ'চিয়েল মিডিয়া তুমি মই কি স্ক্ৰল কৰোঁ, মোৰ আইতাই মোতকৈ বেছি ইউজ কৰে ছ'চিয়েল মিডিয়া। অঁ, ইমান এটা মডাৰ্ণ ফেমিলিত মই গাঁৱৰ এজনী সাধাৰণ ছোৱালী এডজাষ্ট হ'ব যদি নোৱাৰোঁ, তেতিয়া? মই শিকাই ল'ম। সেই মানুহজনে এবাৰো বিয়া ভঙাৰ নামেই লোৱা নাই। মই বাৰে বাৰে বিয়া ভঙাৰ চেষ্টা কৰি আছোঁ, সেই মানুহজনে কিয় বুজি পোৱা নাই? কিবা কৈছা? নাই, একো কোৱা নাই। আমি এতিয়া ভিতৰত যাওঁ, সেই পিছফালে আহিনো কি ইমান কথা পাতি থাকিম? ব'লা।